হেল্থ ডিপাৰ্টমেণ্টৰ গ্ৰেড 4 পোষ্টৰ এক্সামৰ ডেট উকলিল মাজুলী ডিষ্ট্ৰিক্টলৈ অফিচিয়েল নটিচ আহিছে আহা 19 জুন 2022 পাতা হ'ব এই এক্সামটো আৰু এইখন হৈছে সেই অফিচিয়েল নটিচখন ইয়াত কি লিখা হৈ আছে মই ডিটেইলছত কৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈ চাব অকল মাজুলী ডিষ্ট্ৰিক্ট বুলিয়ে নহয় সকলো ডিষ্ট্ৰিক্টতে এই গ্ৰেড 4 হেল্থ ডিপাৰ্টমেণ্টৰ এক্সামটো পাতা হ'ব গতিকে সকলোৱে ৰেডি থাকিব সাবজেক্ট মেটাৰটো হৈছে কণ্ডাকশ্যন অফ ৰিটেন examination for grade 4 post under health department Assam to be held on 19 June 2022 আৰু এই grade 4 ৰ এক্সামটো হ'ব 19 জুনত আগলৈ লিখিছে Sir, I am directed to inform you that written examination for different grade 4 post under DME DHS Ayush মানে হেল্থৰ সকলো ডিপাৰ্টমেণ্ট যি ইয়াতে মেনশ্যন কৰা হৈছে নামকেইটা গ্ৰেড 4 ৰ পোষ্টৰ এক্সামটো is scheduled to be held on 19 June 2022 Sunday আৰু সেইদিনাখন Sunday পৰিছে আৰু এইখন ফেক নটিচ নহয় ইয়াতে কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যনৰ সাইন কৰা হৈ আছে গতিকে এক্সামটো হ'বই একে পক্কা শিওৰ গতিকে সকলোৱে ভালকে ৰেডি থাকিব এই এক্সামটোৰ বাবে ইয়াতে কন্ট্ৰোলাৰ অফ এক্সামিনাৰৰ ডক্টৰ অনুপ কুমাৰ দাস ছাৰৰ সাইন কৰা হৈ আছে ইয়াতে ডেটটো মেনশ্যন কৰা হৈ আছে অলৰেডি কৈছোৱে আৰু টাইম অফ দ্য ৰিটেন এক্সামিনেশ্যন ইয়াতে দিয়া হৈ আছে 11 AM to 12:30 PM ইয়াতে ডেট আৰু টাইমটো মেনশ্যন কৰিছে গতিকে সময় যথেষ্ট আছে অকণমানো ৱেষ্ট নকৰাকে ভালকে পঢ়িব আৰু চেণ্টাৰ অফ দ্য এক্সামিনেশ্যনটো হ'ল এডমিট কাৰ্ডত দিব তেতিয়া পাব বাকি কিবা এক্সামৰ কিবা নটিফিকেশ্যন পালেই ইয়াতে শ্বেয়াৰ কৰা হ'ব গতিকে চাই থাকিব শিক্ষা নজৰি ধন্যবাদ